তো অসমবাসী ৰাইজ আপোনালোকে জুবিন দাৰ বিষয়ে কি ক'লে চাওক আৰু জুবিন দাক যোনে ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ আই লাভ জুবিন দা মই কৈ দিলো জুবিন ঘেণ্টা আৰু জুবিনক গোটেই অসমত নিষিদ্ধ কৰিব লাগে আৰু মই কলো জুবিন এটা পাগল জুবিনৰ পৰা নতুন প্ৰজন্মই শিকিবলগীয়া কথা একো নাই অসমত বহুত ভাল ভাল গায়ক আছে কি গায় জুবিনে ওপৰত টানিবই নোৱাৰা হ'ল জুবিন ঘেণ্টা কোন এর বোর্ডটো এটো জুবিনক লৈ কোনো ধৰণৰ প্ৰশ্নৰ চিহ্ন থকাটো মই নিবিচাৰো तो चलिए शुरू करते हैं अभी मजा आएगा ना भिड़ो জুবিন দা হাগা গুকণ খাবও তই যোগ্য নহয় জহৰী বনৰী মদ খাই ৰাতিৰ নিচা ফটাই নাই এই মিয়া মতা পাগলীজনীক দেখিলেই মূৰটো গৰম হৈ যায় আপুনি দিনত মাৰে নে ৰাতি মাৰে মই বেছিভাগ ৰাতিয়ে মাৰো ক'ত মাৰে মই বিছনাতে মাৰো আকৌ কিমান বাৰ মাৰে সেই ক'বলৈ লাজ লাগে আকৌ এই নহয় টোপনি কিমান বাৰ মাৰে অ' টোপনি মই আকৌ কিবাহে ভাবিছিলো মই বেছিকে মাৰি ভাল পাওঁ মানে টোপনি शाबाश बेटा মই কেতিয়াবা দুবাৰ মাৰো মানে টোপনি ইমান গৰম উঠছে ঠাণ্ডা দিন হ'ব লাগিছিলে এতিয়া কেলা গৰম দিনহে হৈছে গোটেইখন গৰম ইমান গৰম ওহ গোন্ধাইছে কেলা গেলাকণি মেল খুৱাই দিছা পুৰা তোক কেলা ভুলুকা বাঁহ লগা হৈছে ভূত জলকীয়া ব্যৱহাৰ কৰা ভণ্টি প্ৰেম হওক ল'ৰা ছোৱালী নহ'লে হ'ল তেওঁলোকৰ ইমানে কথা ল'ৰা ছোৱালী হ'বৰ কাৰণে বিয়া বাৰু হ'ব লাগে ডাইৰেক্ট ক'লেই হ'ল কণ্ডম লগা বুলি মামাই কৈছে ইউজ কণ্ডম লগাই মাৰিম মামা তো গাইজ ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ